প্ৰথমতে এটা ভাল বস্তু আপোনালোকক দেখাওঁ ৰ'ব। এই পোৱালিটো ইমান ধুনীয়াকৈ শুই আছে, ইমান ধুনীয়াকৈ শুই আছে। আৰু মাক দেউতাকে ইয়াতে দোকান দিছে, এজন দেউতাক। আপোনাৰ ঘৰ ইয়াতে? অঁ, মাকজনী এইজনী পূৰা কাম কৰি আছে। আপোনালোকে এই দোকানখনে চলায় ন? অঁ, দোকানত গোটেইখিনি বস্তু পায়, মানে মানুহ হয় আৰু। এইখিনি শংকৰ ঘলাই ন? কমলা বাগান বুলি কয়। কমলা বাগান, অঁ। ৱাও, ইমান ধুনীয়াকৈ শুই আছে আৰামত। এতিয়া ম'হৰ গাখীৰৰ চাহ খাম আজি ফাৰ্ষ্ট। ধুনীয়াকৈ কাটি থৈছে, এনেকৈ কাটি থ'লে বিৰাট ভাল লাগে ন? দেখিছেনে? এয়া হৈছে ম'হৰ গাখীৰৰ চাহ, ইমান ধুনীয়া কালাৰ। হল টোপনি? নহ'লে পুৰা কথা পাতিল হয়।